এটা হাঁহৰ দাম মোটামুটি বৰ্তমানত আজি লৈছোঁ, আজিৰ দাম আছে মোটামুটি 500 টকা। চাফা কৰি আছোঁ। এইটো গৰম পানীটো আধা ঘণ্টা উহা দিছিলোঁ। উহা দিয়াৰ পাছত উঠলাইছে। উঠল অহাৰ পাছত ফাষ্টফুডৰ ওপৰত দিছোঁ। ওপৰত দিয়া হাঁহটো এতিয়া চাফা কৰা হ'ল, এতিয়াও কুটিব লাগিব। তো কেনেকৈ কুটিম, কেনেকৈ ৰান্ধিম, ভিডিঅ'টো শেষলৈ চাব সকলোৱে। তাৰপিছতে জানিব পাৰোঁ যে আমি কেনেকৈ হাঁহৰ মাংস খাওঁ। এইটো হাঁহৰ মাংসত দিবলৈ কোমোৰা কাটি থকা হৈছে। তো হাঁহৰ মাংসৰ লগত কোমোৰা দিলে খাই বহুত মজা লাগে। তো সকলোৱে খাবলৈ ট্ৰাই কৰিব এনেকৈ। তো কোমোৰাটো কুটি থকা হৈছে আৰু বাকী কাম সেইফালে কৰি থকা হৈছে। তো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এইটো মাংসত দিবলৈ পিঁয়াজ, ৰহুন, আদা তো ৰেডি কৰা হ'ল। অলপ পিছত মাংসখিনি আনিম। কোমোৰা আৰু আলুখিনি অলপ আগতীয়াকৈ ভাজি থোৱা হ'ল, কাৰণ মাংস দিয়াৰ পিছত এইটো দিয়ালে অলপ ভিজিবলৈ কঠিন হ'ব। তো আগতীয়াকৈ অলপ ভাজি ল'লোঁ। তাৰপিছত মাংস দিম ইয়াৰ ওপৰত নহয়, এইটো নমাই থৈ মাংস দিম। তাৰপিছত আকৌ কোমোৰা দিম। আমি খাৰে দিম সি কেৰাহীটো তুলি দিলোঁ আৰু জুই লগাই দিলোঁ। এতিয়া দিম আমি পিঁয়াজ দিয়া হ'ব। তেল দি আছে। পিঁয়াজ, জালুক, আদা, itu kiri nih. Ya, adalah creamer paste. Dulu ya. Ini dia haur mangko. OMG haur mangko.
অলপ সময় ভাজাৰ পিছত দিম আমি নিমখ তো অলপমান আকৌ ভাজি লওঁ তো ভাজাৰ পিছত দিম নিমখ তাৰপিছত আকৌ অকণমান ভাজিম তো নিমখ দি দিলোঁ 2 চামুচমান দিলোঁ নিমখটো মাংসলৈ ডিপেণ্ড কৰিব নিমখ কিমান হ'ব তো এতিয়া আমি কোমোৰা আৰু আলুটো দিলোঁ মাংসত তো আৰু অলপমান ভাজিম তাৰ পাছত হৈ যাব আমাৰ হাঁহৰ মাংস লোকেল হাঁহৰ মাংস গাঁৱলীয়া মানুহে কেনেকৈ হাঁহৰ মাংস খায় এনেকুৱা হৈ যাব তো ৰান্ধিবলৈ চেষ্টা কৰিব সকলোৱে দেখাবলৈ পাত যোগাৰ কৰি আছে তো মাংস আমাৰ প্ৰায় হ'লেহি তো অলপমান আৰু বাকী আছে তাৰপিছতে মাংস হৈ যাব আৰু আমি খাম আমাৰ মাংস হৈ গ'লহি এতিয়া আমি ধনিয়া দিম তো পাত ধনিয়া দি দিম পাত ধনিয়া দিয়াৰ পিছতে আমাৰ ৰমক চমকীয়া হাঁহৰ মাংস হৈ গ'ল খাব পৰা তো সকলোৱে খাব নাপালে যদিও ভিডিঅ'টো চাই খোৱা যেন লাগিছে কিজানি এতিয়া মাংস পকাই আছে তাৰপিছত আমি মাংস দি ভাত খামহি তো এতিয়া মাংস দিলেহি তো মাংস দিয়াৰ পাছত আমি খাম তাৰ খোৱাখিনি নেদেখুৱালেও হ'ব চাগে তো আপোনালোকে খোৱা যেন পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো